महाबली हनुमत की रुचिकर लीला राम भगत की বছৰত দুবাৰকৈ হনুমান জয়ন্তী পালন কৰা হয়। মহাবীৰ হনুমানক ভগৱান শিৱৰ একাদশ ৰুদ্ৰ অৱতাৰ বুলি কোৱা হয় আৰু তেওঁ ভগৱান শ্ৰীৰামৰ একান্ত ভক্ত। হনুমান এজন দেৱতা যাক এটা যুগৰ পৰা আজিলৈকে আটাইতকৈ দ্ৰুততম দেৱতা বুলি গণ্য কৰা হয়। ৰামকথা য'তেই অনুষ্ঠিত হয় তাতেই হনুমান কোনোবা নহয় কোনোবা ৰূপত উপস্থিত থাকে বুলি বিশ্বাস কৰা হয়। মহাবীৰ হনুমানক কেশৰী নন্দন আৰু অঞ্জনাৰ পুত্ৰ বুলি কোৱা হয়। আনহাতে আন এক বিশ্বাস মতে হনুমানৰ জন্মৰ আঁৰত পৱন দেৱও অৰিহণা যোগাইছিল। সেয়েহে তেওঁক পৱন পুত্ৰ বুলি কোৱা হৈছিল। পুৰাণৰ অনুসৰি ত্ৰেতা যুগত ৰজা দশৰথৰ বাবে পুত্ৰ জন্মৰ বাবে যজ্ঞ কৰা হৈছিল। যজ্ঞ শেষ হোৱাৰ পিছত গুৰুদেৱে ৰজা দশৰথৰ তিনিগৰাকী ৰাণী কৌশল্যা, সুভদ্ৰা আৰু কেইকেয়ীক প্ৰসাদৰ ক্ষীৰ বিতৰণ কৰে। সেই সময়ত ক্ষীৰৰ এটা সৰু অংশ এটা চৰাই লৈ গ'ল। উৰি থাকোঁতে সেই চৰাইজনী অঞ্জনা দেৱীৰ আশ্ৰমলৈ গ'ল। মা অঞ্জনাই তেতিয়া তপস্যা কৰি আছিল। সেই সময়ছোৱাত চৰাইৰ মুখৰ পৰা ক্ষীৰ পৰিল অঞ্জনাৰ হাতত। দেৱীয়ে ইয়াক ভোলেনাথৰ প্ৰসাদ বুলি গণ্য কৰি মানি লৈছিল। এই প্ৰসাদৰ প্ৰভাৱত আৰু ঈশ্বৰৰ কৃপাত মাতৃ অঞ্জনাই শিৱৰ অৱতাৰ সন্তান হনুমানক জন্ম দিলে। সেইদিনা আছিল চৈত্ৰা মাহৰ শুক্ল পক্ষৰ পূৰ্ণিমাৰ তাৰিখ।